নমস্কাৰ বন্ধুসকল, আজি মই মোৰে চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মোৰো বৰ্তমান ভালেই। আৰু আজি মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মই আপোনালোকক আগতেও কৈছিলোঁ আৰু কিছুমান ভিডিঅ' মই দেখুৱাইছিলোঁ দৰৱৰ বিষয় লৈ। আৰু আপোনালোকে যদি কিবা দৰৱৰ বিষয় লৈ কিবা বেমাৰৰ কাৰণে কোনোবা দৰৱ বিচাৰে, জানিব বিচাৰে, তেতিয়া মোক কমেণ্টত জনাব। মই যিমানখিনি পাৰোঁ মই জনাখিনি আপোনালোকক দেখাই দিম বা শিকাই দিম। গতিকে আজি মই এটা ভিডিঅ' লৈ আহিছোঁ। এই বনজোপা দেখিছে, এই বনজোপা কোনো খাব নালাগে বা লগাবও নালাগে। এইজোপা এটা বেলেগ ধৰণৰ দৰৱ। এই দৰৱজোপা আচলতে খৰৰ হয়। খৰ বুলিও কেইবাবিধৰো আছে। এইটো কিছুমান ধৰক খুব ছিগি যায়, তেজ ওলাই যায়, বেছি খজুৱতি হয় আৰু কিবা পকি যোৱা নিচিনা হয়। গতিকে সেইবিধৰ খৰৰ দৰৱ নহয়। যিটো খৰ খুব খজুলি হয় আৰু ভৰিতে হওক বা হাততে হওক, মানে ঘাঁডোখৰ বাঢ়ি বাঢ়ি গৈ থাকে, বহল হৈ যায়, কিনাৰটো অলপ ওখ নিচিনা দেখায় আৰু খুব খজুৱতি হয় কিনাৰবিলাক। সেইটো খৰৰ দৰৱ। সেইটো একচুৱেলি খৰ বুলি নকয়, এইটো আচলতে বেচু বুলি কয়। বেচু যিডোখৰ জেগাত হয়, সেই জেগাডোখৰ বাঢ়ি বাঢ়ি গৈ থাকে, গোটেই ৰাউণ্ড হৈ পেলাই মানে খজুলি হ'ব, ৰাউণ্ড হৈ খজুৱাব, আৰু যিমান খজুৱাব সিমান বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে বনজোপা আপোনালোকে ভালকৈ চাওকচোন। দেখিছে বনজোপা এনেকুৱা মিহি মিহি এয়া ফুল আছে, ধান চিৰা নিচিনা ফুল। আৰু চোতালতে পোৱা যায় সাধাৰণতে এইবিলাক, বা পুখুৰী পাৰে এনেকুৱাবিলাকতো পোৱা যায়। আচ্ছা, এই দৰৱজোপা এতিয়া কেনেকৈ কৰিব? এইজোপা খাবও নালাগে বা লগাবও নালাগে। এতিয়া কওঁ শুনক কি কৰিব লাগিব। এই গছজোপা যিজন মানুহৰ হৈছে, সেই মানুহজনৰ নামত এই দৰৱজোপা এনেকৈ গুৰিটো এনেকৈ কটাৰী এখন লৈ চাৰো ছাইডৰ পৰা গুৰিটো এনেকৈ অলপ অলপকৈ খান্দি ল'ব, যাতে শিপাখিনি ওলাইছে অলপ। তেনেকৈ এনেকৈ চাৰো ছাইডৰ পৰা বনজোপা খান্দি ল'ব এনেকৈ। আৰু চাৰো ছাইডৰ পৰা যেতিয়া খান্দি হৈ যাব, দেখিব শিপাটো ওলাই আহিছে, তেতিয়া উশাহটো বন্ধ কৰি একেটা উশাহতে সেই ব্যক্তিজনৰ নাম লৈ পেলাই একে টানতে এনেকৈ উঘালিব লাগিব, যাতে এটা টানতে এনেকৈ উঘাল খাই আহে। আৰু উশাহটো বন্ধ কৰি একেটা উশাহতে আনিব লাগিব। আৰু উঘালোতে সেই ব্যক্তিজনৰ নাম 3 বাৰ ক'ব লাগিব, যে আমুকৰ বেচুৰ কাৰণে দৰৱজোপা উঘালিছোঁ। এনেকৈ 3 বাৰ ক'ব, আমুকৰ বেচু শুকাবৰ কাৰণে বা বেচুৰ কাৰণে এই বনজোপা উঘালিছোঁ। এনেকৈ 3 বাৰ একেটা উশাহতে ক'ব, আৰু কৈ একেটা উশাহতে টান মাৰি গছজোপা এনেকৈ উঠাই দিব। আৰু দি এনেকৈ ছালৰ ওপৰত, টিঙৰে হওক বা খেৰৰ হয়, সেই হওক, ঘৰৰ ছালৰ ওপৰত বা বাৰান্দাৰ ছালৰ ওপৰত দলিয়াই দিব। আৰু এই গছজোপা যিমান ৰ'দত শুকাব বনজোপা, সিমানেই তেওঁ সেই ঘাঁডোখৰ লাহে লাহে শুকাই আহিব। আপোনালোকে এইটো কৰি চাব, আৰু লগালগ সেইটো তাৰ পে'মেণ্টটো পাব। আৰু যদি ভাল পায় মোক কমেণ্টত জনাব।